हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ আপোনালোকৰ ভালে আৰু মোৰো ভাল। আজি এটা মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ৰেচিপিৰ কাৰণে লৈছোঁ আমি এইখিনি গাহৰি লৈছোঁ, গাহৰি মাংসখিনি বইল কৰি লৈছোঁ। তাৰপিছত লৈছোঁ এইফালে ঔটেঙা এটা কাটি লৈছোঁ, এইখিনি সৰু সৰুকৈ কাটি দিম আৰু এইফালে জলকীয়া কাটি লৈছোঁ, এইফালে আদা আৰু নহৰু এইখিনি পিচি লওঁ, এইখিনি কাটি ল'লোঁ আৰু এইফালে আদা নহৰু পিচি ল'লোঁ। এতিয়া কেৰাহী পাতি দিওঁ, গেছ জ্বলাই দিলোঁ। কেৰাহী পাতি দিলোঁ। এতিয়া কেৰাহীটো অলপ গৰম হ'বলৈ দিওঁ। কেৰাহীটো গৰম হৈ গ'ল, আমি ইয়াত বইল কৰি থোৱা এই গাহৰি মাংসখিনি তাত দি দিছোঁ। যিহেতু এইখিনি বইল বনাম ঔটেঙাৰ লগত, সেইকাৰণে তেল দিয়া নাই। এইখিনিৰ পৰা নিজেই অলপ তেল ওলোৱালৈকে এনেকৈ অলপ ভাজি লওঁ। ইয়াত অলপ নিমখ দি দিওঁ। অলপ হালধিও দি দিওঁ, নহ'লে মাংসখিনি বৰ বগা বগা হৈ থাকিলে মানে ভাল নালাগে। এতিয়া ভালদৰে লৰাই লওঁ। এতিয়া এইখিনি আমি অলপ ভাজি লোৱাৰ পিছত ইয়াৰ পৰা তেল ওলাই গ'ল। এতিয়া আমি ইয়াত কাটি থোৱা ঔটেঙাখিনি দি দিওঁ। এতিয়া এইখিনি অলপ ভাজি লওঁ। এতিয়া আমি এইখিনি অলপ সময়ৰ কাৰণে ঢাকি দিওঁ। অলপ সময়ৰ কাৰণে ভাজি লৈছিলোঁ। এতিয়া ইয়াত পিচি থোৱা আদা নহৰু আৰু এই কাটি থোৱা জলকীয়াখিনি ইয়াত দি দিওঁ। এইখিনি ভালকৈ লৰাই লওঁ। এতিয়া ঔটেঙাখিনি অলপ ভিজিছে, ইয়াত এতিয়া দি দিওঁ পানী, গৰম পানী দিছোঁ। ইয়াত এতিয়া পানী দি দিলোঁ। এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিওঁ। এতিয়া আমাৰ এইখিনি মাংসখিনি উতলি আছে। এইখিনি হ'ল আমাৰ গাহৰি পোৰা, এইখিনি পুৰি থৈছোঁ। এতিয়া মাংস হৈ গ'ল। এতিয়া এইফালে আমাৰ মাংসখিনি হৈ গ'ল। আজি মানে ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই, অকল আদা নহৰু দিছোঁ। এইখিনিও হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু।